কুৱেশ্যন বিদেশী ছোৱালীবোৰক সম্ভৱ কৰোঁতে টিকাত কিয় মাৰে? এনচাৰ উত্তেজনা বঢ়াবৰ কাৰণে। কুৱেশ্যন কেনেকৈ চুদিলে ছোৱালীয়ে সহ্য কৰিব নোৱাৰা হয়? এনচাৰ দুটা ভৰি কান্ধত তুলি জোৰেৰে কৰিলে। কুৱেশ্যন দুটা স্তন ধৰি ল'ৰাই কেতিয়া সম্ভৱ কৰে? এনচাৰ যেতিয়া পানী ওলাও ওলাও হয় তেতিয়া। কোনবোৰ ছোৱালীয়ে স্তন পিটিকিবলৈ বিচাৰে? এনচাৰ যিবোৰ ছোৱালীৰ চুদিবলৈ ইচ্ছা থাকে সেইবোৰ। কুৱেশ্যন কোনবোৰ ছোৱালীয়ে লিংগ চুপিবলৈ ভাল পায়? এনচাৰ ডাঙৰ টিকা ছোৱালীবোৰে ভাল পায়। কুৱেশ্যন কোন দেশৰ ছোৱালীয়ে পকৰত লিংগ ভৰাবলৈ দি বেছিকৈ ভাল পায়? এনচাৰ জাৰ্মানীৰ ছোৱালীয়ে পকৰত লিংগ সুমাবলৈ দি ভাল পায়। কুৱেশ্যন সকলোতকৈ সম্ভোগৰ মজা কোনে বেছিকৈ ল'ব পাৰে, পুৰুষ নে মহিলাই? এনচাৰ মহিলাই, কাৰণ পুৰুষৰ তুলনাত মহিলাই বেছি দেৰিলৈকে সম্ভৱ কৰিব পাৰে। কুৱেশ্যন মহিলাই নিজতকৈ কম বয়সৰ ল'ৰাৰ লগত সম্ভৱ কৰিবলৈ সোনকালে কিয় মান্তি হয়? এনচাৰ কাৰণ সেই ল'ৰাবোৰে মহিলাগৰাকীৰ গিৰিকতকৈ বেছি সময় সম্ভৱ কৰিব পাৰে। কুৱেশ্যন মহিলাৰ যোনিৰ চাইজ সাধাৰণতে কিমান? এনচাৰ প্ৰায় 3ৰ পৰা 7 ইঞ্চি। কুৱেশ্যন এক ৰাতিত এজন পুৰুষৰ লিংগ কেইবাৰ থিয় হয়? এনচাৰ 3ৰ পৰা 4 বাৰ। কুৱেশ্যন ভাৰতৰ কিমান শতাংশ মহিলাই পুৰুষৰ লিংগ চেলেকি ভাল পায়? এনচাৰ প্ৰায় 60% মহিলাই। কুৱেশ্যন বিবাহিত মহিলাবোৰৰ যৌনিখন কিয় বেছি বহল হৈ যায়? এনচাৰ বেছিকৈ সম্ভৱ কৰাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।